সাইডটো মই এনেকৈ কাটি লম দেখিছে এনেকৈ কাটি লৈছো আৰু এইটো তেনে কম সময়তে সহজতে হয় এইখিনি মই এনেকৈ সৰু সৰুকৈ ভাঙি লৈছো দেখিছে আপোনালোকে মিক্সাৰটো দিব পাৰে হাতেও কৰিব পাৰে দেখিছে মই সৰু সৰুকৈ এনেকৈ কৰি লৈছো পৰিস্থিতি যেহেতু বহুত বেয়া ঘৰৰ বাহিৰতো মানে ওলাই যাব নোৱাৰি বা ওলাই গলেও মানে হোটেলৰ বস্তু খাবলৈও ভয় লগা হৈছে সেই কাৰণে এনেকৈ সহজতে ঘৰতে আপোনালোকে বনাব পাৰে এয়া মই 1 চামুচ দিছো দেখিছে পাউডাৰ গাখীৰ আৰু এয়া 1 চামুচ 2 চামুচ পাউডাৰ গাখীৰ দিছো আকৌ এনেকৈ মই এবাৰ মোহাৰি লৈছো ঘৰটো মই দিছো ঘৰটো 1 চামুচ দিছো দেখিছে দেখিছে ভালকৈ মই মুঠি লৈছো এনেকৈ এটো গৰু গাখীৰ নিজৰ পৰিমাণ অনুসৰি দিব গাখীৰটো কম কমকৈ দিব নহলে বেছি হৈ যাব পাৰে গাখীৰটো ভালকৈ এনেকৈ মঠি ল'ব যদি গাখীৰ কম হয় আপোনালোকে পানীও দিব পাৰে দেখিছে মই কেনেকৈ মঠি লৈছো গুটেখিনি দেখিছে অকণমান 10 মিনিটমান বা 15 মিনিটৰ কাৰণে এইখিনি এনেকৈ ঢাকি থ'ব এয়া দেখিছে এইটো আপোনালোকে অলপ হাতৰ ঘি বা ৰিফাইন লগাই ল'ব পাৰে এনেকৈ লাডু লাডু কৰি ল'ব এনেকৈ লাডু লাডু কৰি ল'ব আপোনালোকে হাতত নালাগিবৰ কাৰণে গৰি ঘিউ বা ৰিফাইন অলপ লগাই ল'ব দেখিছে নিজৰ সাইজৰ মতে ল'ব সৰু কৰে ডাঙৰ কৰে দেখিছে মই এইটো সাইজৰ কৰিছো
ধুনীয়াকৈ মই লাডু কৰি লৈছোঁ। এয়া দেখিছে মই এনেকৈ পূৰা গুড় কৰি ল'লোঁ, দেখিছেনে? এয়া এইটো মই পানীটো অলপ মানে গৰম হ'ব দিছোঁ, তাতে চেনি দি দিম, চেনি পানী। দেখিছে নিজৰ মিঠা অনুসৰি ল'ব চেনিটো। দেখিছে এই চেনি পানীখিনি মই বনাই লৈছোঁ। অলপ ভাল গোন্ধাবৰ কাৰণে মই এই দুটা ইলাচি দি দিছোঁ। চেনি পানীখিনি হৈ আছে। মই এতিয়া ৰিফাইন দি লৈছোঁ। ৰিফাইনটো অলপ গৰম হ'ব দিম। দেখিছে গেছটো কমাই ল'ব আপোনালোকে, লাহে লাহে ভালকৈ লৰাই দিব। মই কম গেছত বনাইছোঁ, গেছটো কমাই লওক আপোনালোকে, নহ'লে লাগি যাব পাৰে। মই প্ৰথম 4টা দি চাইছোঁ। এয়া দেখিছে কালাৰ কি ধুনীয়া হৈছে, দেখিছে আপোনালোকে? এয়া দেখিছে কালাৰটো কি ধুনীয়া হৈছে। এতিয়া পৰিস্থিতি যিহেতু বেয়া, ঘৰতে সকলো সোমাই আছে, হোটেলৰ বস্তু খাবলৈ সকলোৰে ভয় লগা হৈছে। সেইকাৰণে ঘৰৰ সামগ্ৰীয়ে এনেকৈ বনাই খাওঁ। দেখিছে কি ধুনীয়া কালাৰ হৈছে, দেখিছে আপোনালোকে? দেখিছে কি ধুনীয়া কালাৰ হৈছে। এয়া মই প্ৰথম 4টা এনেকৈ দি লৈছোঁ। দেখিছে কি ধুনীয়া হৈছে। দেখিছে কিমান ধুনীয়া লালমোহন ব্ৰেডৰ। তেনেকৈ মই আকৌ কম জুইতে আকৌ এটা দি দিছোঁ। দেখিছে
দেখিছে কি ধুনীয়া কালাৰ হৈছে তেনে সহজতে কম খৰচতে আপোনালোকে ঘৰতে বনাব পাৰে দেখিছে কেতিয়াবা আবার মিঠা খাব মন যায় লৰা ছোৱালী খাব মন কৰে এনেকৈ ঘৰতে বনাই দিব পাৰে দেখিছে ধুনীয়া কালাৰ হৈছে গুটিকেইটা ফ্ৰাই কৰা হৈ গৈছে তেলত দেখিছে ফ্ৰাই কৰা লাডুকেইটা মই ইয়াতে দি দিছোঁ চেনি পানীত দেখিছে এই চেনি পানীখিনিত অলপ দেৰি থাকিব দিম তেতিয়া মিঠাটো ইয়াত সোমাই যাব দেখিছে দেখিছেনে কি ধুনীয়া হৈছে কালাৰকেইটা একদম মানে একেবাৰে হোটেলত বনোৱা নিচিনা হৈছে দেখিছে ঘৰত এতিয়া ল'ৰা ছোৱালী স্কুল বন্ধ মিঠা খাব বিচাৰে এনেকৈ বনাই দিয়ক দেখিছে কিমান কম সময়তে তেনে সহজতে বনাব পৰা দেখিছে সম্পূৰ্ণ হৈ গৈছে লালমোহন ব্ৰেডেৰে বনোৱা তেনে কম সময়তে সহজতে হয় আপোনালোকে ঘৰত বনাই চাব পাৰে দেখিছে এয়া হৈ গৈছে লালমোহন ধুনীয়া হৈছে চাওকচোন এয়া তেনে কম সময়তে হয় সহজতে